subscribe now and press the bell icon. অলপ বেলেগ পচি এনেকৈ দিয়া বঢ়িয়া মজা আৰু বেলেগ বেলেগ পচ দিয়া এটা বেলেগ বেলেগ বঢ়িয়া বঢ়িয়া ঠিক আছে হৈ গ'ল ওই সা 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 কোট ই মাল এ মালে মাল সো এই শিৱালি আমাৰ লগত ফটো উঠা না কি কোৱা হয় 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 ৰবা ক'ত যোৱা ফটোটো উঠি যোৱা দাদা ইয়াৰ পৰা সোনকালে বলো বলা বলা এই ৰবা ক'ত যাৱা ফটোটো উঠি যোৱা কথা ভালকে কবি ছোৱালীৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানা নেকি আমিতো ভালকৈ কৈছো না কি ভালকৈ কৈছা ফটোহে উঠিব খুজিছিলো ফটো উঠিবি ঘৰত গৈ উঠিবি তাকৈ এনেকৈ য'তে ত'তে ছোৱালীৰ লগত ফটো উঠিব নাহিবা এই কথা ভালকৈ কবি দাদা বছ ইয়াতে মাৰামাৰি হৈ আছে আমাৰ ওপৰত হামলা হৈ আছে সোনকালে আহক তই এক মিনিট ৰখ কি কৰিবি হা ৰবাচোন কি কৰিবি ঐ কি কৰিবি ৰবা না সিহঁতক এনেকৈ এৰি দিলে চান্স পাই যাব আকৌ কালি গৈ ছোৱালী জগাব এনেকুৱা ল'ৰা থাকে নেকি বছ সি আমাক মাৰিছে তই আমাৰ ল'ৰাৰ গাত হাত দিছা হয় বছ বক্স সি বেটে মোৰ গাত হাত দিছে ৰবা চুপ থাকাচোন অকণমান ভয় লাগিছে কি হ'ব ৰবাচোন ভয় নাখাবা কেনেকুৱা লাগিব আৰু লাগিব আহা 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 আৰু আহিবি ছোৱালী জগাবলৈ যদি আহ না তহঁতক এটা এটাকৈ কোনেও বাচি যাব নোৱাৰা চিধা ওপৰত বল